Hello everyone, welcome back to my YouTube channel. আজি গণেশ চতুৰ্থী সো মই অলপমান গণেশ পূজা চাবলৈ যাওঁ আৰু আপোনালোকক মই কলৈ যাওঁ অলপ দেখাবলৈ চেষ্টা কৰিম। সো লেটস গেট স্টাৰ্টেড। তো গাইস মই ওলাই আহিলোঁ আৰু দেখিলোঁ যে বাটতে বহুত ধুনীয়া পূজা হৈ আছে আৰু মই য'ত গৈ আছোঁ সেইটো হৈছে ফটাচিল আমবাৰী। তাতে এটা 40 ফিটৰ গণেশ বাবা বনাইছে। এইটো মই দেখি আছিলোঁ মোবাইলত বহুত ভাইৰেল হৈ আছিলে, সো মই সেইটো চাবলৈ আহিলোঁ। আমি আহি পালোঁ আৰু দেখিলোঁ বহুত মানুহৰ ভিৰ লাগি আছিলে। ইমান ডাঙৰ গণেশ বাবা বনাইছে, সো বহুত মানুহ আহিছে চাবলৈ। আৰু এইটো চাওকচোন ইমান ধুনীয়া লাগিছে গণেশ বাবাটো। আৰু মই এনেকৈ গণেশ চতুৰ্থীৰ দিনাখন এইবাৰ ফাৰ্ষ্ট টাইম গৈছিলোঁ এনেকৈ গণেশ পূজা চাবলৈ। আৰু আমি মণ্ডপৰ ভিতৰত সোমাই গৈ সেৱা কৰিলোঁ আৰু ফুট দিলে আমাক আৰু আমাক প্ৰসাদো খাবলৈ দিলে। আৰু তাৰ পাছত আমি অকণমান ফটো উঠিলোঁ। মূৰ্তিটো বহুত বেছি ধুনীয়া লাগিছিলে আৰু বহুত মানুহ আহিছিলে। তাৰ পাছত আমি অকণমান থাকি ওলাই আহিলোঁ। মানুহৰ ভিৰ গতিকে ওলাই আহিবলৈ বহুত বেছি প্ৰব্লেম হৈছিলে। তাৰ মাজতো আমি যেনে তেনে ওলাই আহিলোঁ। ওলাই আহি থাকোঁতেও আমি বহুত কেইখন পূজা দেখা পালোঁ, কিন্তু তাত আমি ৰখা নাই। আৰু গাইজ তাৰপিছত অলপমান চাহ খাবলৈ সোমালোঁ। পেট পূজাটো বানতা হে গাইজ। আৰু অলপমান ঘৰলৈ লৈ ল'লোঁ কিবা কিবি খোৱা বস্তু। অ'কে গাইজ, আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোক যদি কোনোবা মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।